জয় শ্রীরাম। বোম কেনেকে ফুটাব লাগে মই দেখাই আছো ৰ। বোম ফুটাৰ আছলি মজা কত মই তোক দেখাই আছো এই বোমটো এনেকে লবা এইটো দেখিছা এইটো চোৱা তিনি দেখিছা কিমান ওপৰত গৈছে দেখিছা দেখিছা সেইটো এনেকে বোম ফুটাব লাগে বঢ়িয়া ভাই ক'ত যা বোম কিনিব যাওঁ আৰু বোম বোম হৈছে এনেকুৱা এটা প্ৰদূষণীমূলক বস্তু ন এই চৰকাৰে এইবোৰ বঞ্চিত কৰি কিয় নেদে বোম ফুটাৰ ফলত এই অসমখনত কি হৈছে তোমালোকে জানা নেকি কিমান মানুহ মৰি আছে কিমান মানে প্ৰদূষণ পেলাই বোমৰ সেই ধোঁৱাবোৰে তোমালোকে কি একো নাজানা নেকি চৰকাৰে এইবোৰ বঞ্চিত কৰি দিব লাগে একেবাৰে একদম নাইকিয়া কৰি দিব লাগে এই বোম চম এনেকুৱা কিবা থাকে নেকি এই বোম চম এইগিলা ফুটাই লাভ নাই ভাই গম পাইছা এইবোৰ একেবাৰে বাদ দিব লাগে এইবোৰ এতিয়া যোৱা তুমি ভাই 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 চিগাৰেট আছে নেকি চিগাৰেট নাই ঠিক আছে হ'ব ভাই যোৱা হেল্ল' ক'ত আছা তোমালোকে কি বোম লৈছা এই জালুক বোমটো লৈছা নাই এই এনেকুৱা কম দামী বোম নেফটাই নহয় ইমান সৰু সৰু বোম এটা কাম কৰা তফা লোৱা পেকেট 2 পেকেট নহয় এই পুৰা পেকেট লৈ লোৱা 10-20 পেকেট মান লৈ লোৱা পইচাৰ কি আমাৰ অভাৱ লাগিছে নেকি ধনী লোৱা 10 পেকেট মান আৰু এই ৰকেট বোম আনিবা একদম পুৰা ফুটাই দিম প্ৰদূষণ হ'বলৈ দে মানুহ মৰি যাবলৈ দে তই পইচাৰ অভাৱ লগা নাই নহয় যিমান বোম আছে লৈ আহ দোকানৰ পৰা উঠাই লৈ আহ কুহুৰি ফুটাম আমি লৈ আহ হেল্ল' গাইজ আমি আজি দিৱালী উপলক্ষে এখন ভিডিঅ' বনাইছোঁ যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটো মানে নতুনকৈ মানে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।